নমস্কাৰ। জয়তে মই অসমৰ ৰাজ্যলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আজি অসমৰ বাপতিসাহোন কাতি বিহু অৰ্থাৎ কঙালী বিহু। এই কঙালী বিহুটোলৈ মই মোৰ ফালৰ পৰা আপোনালোকৰ সকলোকে মোৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সুখ শান্তি সমৃদ্ধি আৰু ঐক্য সংগতি হৈ পৰক তাৰ কামনাৰে আজি মই আপোনালোকৰ মাজলৈ আশীৰ্বাদ লৈ আহিছোঁ, যাতে সকলোৰে মংগলাৰ্থে। মই এই আশীৰ্বাদটো দিবলৈ যাওঁতে কায় বাক্য মানে বহুতখিনি অপাত হ'ব পাৰে বা অপাতখিনি আপোনালোকে যাতে মাৰ্জনা কৰে। আৰু লগতে মই আশীৰ্বাদটো আপোনালোকে শুনি আপোনালোকে যদি ভাল পায় আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। মোৰ এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিলে আপোনালোকে একাধিক্ৰমে চাব পাৰিব, আপোনালোকৰ চোৱাটো সহায় হ'ব বুলি মই ভাবোঁ। আৰু যি কি নহওক আশীৰ্বাদটো হ'ল আপোনালোকে শুনকচোন। ভাল বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হওক হৈ কৈ কুমাৰ নিজান আপোনাৰ মহিমা আপুনি বেগত কদিয়ক পৰা পৰিতান। ভাল বোলে বেগত কদিয়ক পৰা পৰিতান। সেই প্ৰভু ভগৱন্ত আজি অসমবাসী ৰাইজে আজি অসমৰ বাপতিসাহোন কাতি বিহু অৰ্থাৎ কঙালী বিহু যি উলহ মালহে উদযাপন কৰিছে। বিভিন্ন সত্ৰ নামঘৰত বিভিন্ন গুৰুজনাৰ বাণীৰে নেগেৰা নাম, ইয়াৰ নাম আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ যোগেদি তেওঁলোকে যিমত প্ৰকাৰে তেওঁলোকে অনুষ্ঠান আয়োজন কৰিবলৈ চুপে নোৱাৰিবও পাৰে বা তেওঁলোকে কৰিছে। তেওঁলোকে সেইমতে তেওঁলোকে কৰিবলৈ যাওঁতে কায় বাক্য মানুহ আৰু বিভিন্ন ধৰণৰ দুখ কৃতিখিনি হয়তো ৰৈ যাব পাৰে। সমস্ত দুখ কৃতিখিনি অপৰাধকৈ ভঞ্জনাইতো ও দেও নাম বক চাৰি বস্তু প্ৰসন্ন তালবী জন্মে জৱান্তই সবয় পদা পংকজ ছত্ৰ চাহ তলতে কণিকা ঠাই দি কৃপা মই কৃপা কৰাৰ লগতে আজি ঘৰে ঘৰে মাটি ঢেপি তুলি তুলসী পুলি ৰুই তুলসী তলত ধূপ বন্তি কোৱা কৰা অৰিহণা আদি প্ৰভু ভগৱন্ত শ্ৰী চৰণতে লক্ষ্য কৰি মহান গুৰু মহান বাণীয়ে তেওঁলোকে সেৱা ধৰিব। সেই সেৱা ধৰোঁতেও নৈতিকতি অপৰাধ হ'ব পাৰে বা হ'ব পাতখিনি যাতে প্ৰভু ভগৱন্তই মাৰ্জনা কৰে। আৰু সন্ধ্যাৰ আগে আগে তেওঁলোকে খেতি পথাৰলৈ গৈ খেতি পথাৰ আলিত ধাননি পথাৰৰ মাজত বন্তি ধূপ আৰু গুড়া কৰা অৰিহণা দি লক্ষী কাধোৱাৰ মানস পথত তেওঁলোকে সেৱা ধৰিব। সেই সেৱা ধৰোঁতেও যদি বহুতখিনি অপৰাধ হ'ব পাৰে, হ'ব অপৰাধখিনি মাৰ্জন কৰি দেও নাম বক চাই বস্তু প্ৰসন্ন তালবী জন্মে জৱান্তই অভয় পদা পংকজ ছত্ৰ চাহ তলতে কণিকা ঠাই দি কৃপা মই কৃপা কৰা যেন। ভাল বোলে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ জগতৰ ঈশ্বৰ প্ৰভুটো মেশ্বৰ এই প্ৰভু ভগৱন্ত সমগ্ৰ অসমবাসী ৰাইজৰ ঘৰ যিকেইটা প্ৰাণী আছে সকলোকে কল্যাণকৰ আক্য বিকিনি শূন্য কৰি কালৰ যুগ দৈৱ দশালক পানী নিৱৰ্তন কৰি আগলৈকে এইদৰে প্ৰভু ভগৱন্তৰ শ্ৰী চৰণত তেওঁলোকে সেৱা লৈ থাকিবলৈ গোবিন্দই কৃপা কৰিব লাগে। হৰি ৰাম কৃষ্ণ কৃষ্ণ।